নমস্কাৰ বন্ধুসকল, মই প্ৰদীপ নলেজেছ ভাৰতীৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম টেট পৰীক্ষাৰ ৰিজাল্ট সম্পৰ্কত এক নতুন তাৰিখ ঘোষণা কৰা হৈছে। অৱশ্যে ৰ'ব, সেই তাৰিখ অফিচিয়েলি ঘোষণা কৰা হোৱা নাই। সেই তাৰিখ ঘোষণা কৰিছে আমাৰ অসমৰ কিছু সংখ্যক ইউটিউব চেনেলে। তেওঁলোকে কিহৰ ভিত্তিত এই তাৰিখ ঘোষণা কৰিছে বাৰু? ইয়াৰ কাৰণে আমি সেবাৰ যিটো অফিচিয়েল ৱেবছাইট আছে তালৈ যাব লাগিব। তো চাওক, মই দেখাব বিচাৰিম। আমি যদি গুগলত গৈ পেলাই sebaonline.org বা সেবা বুলিও মাৰো, তাতে ক্লিক কৰক। তাতে আপোনালোকে পাব, এইটো চাওক, টেট LP UP 2021 ক্লিক হেয়াৰ বুলি আছে আৰু তাৰ তলত আছে এনসাৰ স্ক্ৰিপ্ট ষ্টক মনিটৰিং। এই এনসাৰ স্ক্ৰিপ্ট ষ্টক মনিটৰিং এই অপশনটো দেখি কোনাই বহু সংখ্যক ইউটিউব চেনেলে ভিডিঅ' আপলোড কৰিছে যে টেটৰ ৰিজাল্ট দি দিব, এটা নতুন তাৰিখ তেওঁলোকে দি দিছে। আসলতে তেওঁলোকে হয়তো এইটো চোৱা নাই। এই যিটো অপশন, সেই অপশনটো বহু পূৰ্বৰ পৰাই আছিল। আৰু তাতে যদি আমি ক্লিক কৰোঁ, তাতে ক্লিক কৰিলে ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশন আহে। তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰ পিছত আমি ৰিজাল্ট চাব পাৰিম। ইয়াতে যিটো ৰেজিষ্ট্ৰেশ্যন অপশন আছে, যদি ৰিজাল্ট ডিক্লিয়াৰ হ'লেহেঁতেন তেনেহ'লে হয়তো এভেইলেবল বুলি তেনেকুৱা কিবা এটা অপশন আহি গ'লে হয়। বৰ্তমান সময়ত আমাৰ বেছি সংখ্যক বন্ধু বান্ধৱীয়ে গুগলতেই হওক বা ইউটিউবতেই হওক আটাইতকৈ বেছি পৰিমাণে চাৰ্চ কৰা বিষয়টোৱেই হৈছে আসাম টেট ৰিজাল্ট 2021। আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি কিছু সংখ্যক ইউটিউব চেনেলে দিনত 2-3টাকৈ ভিডিঅ' আপলোড কৰি আছে টেটৰ ৰিজাল্ট ৰিলেটেড। কাৰণ চাওক, ৰিজাল্টটোৰ লগত সকলো কেণ্ডিডেটৰে এক কিউৰিচিটি জড়িত হৈ আছে, যাৰ কাৰণে আপোনালোকে সকলোৱে তাত ক্লিক কৰে আৰু তেওঁলোকে নিজৰ মনে সজা বিভিন্ন ধৰণৰ কাহিনী, বিভিন্ন ধৰণৰ ডেটা সেই ভিডিঅ'ত তেওঁলোকে গাই যায় আৰু আপোনালোকে সেইবোৰক বিশ্বাস কৰি লয়। অনুৰোধ কৰিব বিচাৰিম সেইসকল ইউটিউবাৰকো যাতে তেওঁলোকে নিজৰ মনে সজা ধৰণে ডেট দি বিভিন্ন ভিডিঅ' আপলোড কৰি নাথাকে। কাৰণ অফিচিয়েলি আসাম টেটৰ ৰিজাল্ট সন্দৰ্ভত কোনো ডেট ডিক্লেয়াৰ কৰা নাই। আৰু বন্ধুসকল, আপোনালোকে ইউটিউবাৰসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি থাকে যে টেটৰ ৰিজাল্ট কেতিয়া দিব, কাৰণ আপোনালোকে ট্ৰাষ্ট কৰে সেই ইউটিউবাৰসকলক। আৰু সেয়েহে তেওঁলোকে নিজৰ মনে সজা ধৰণে ডেটসমূহ দি এটাৰ ওপৰত এটা ভিডিঅ' আপলোড কৰি থাকে, কাৰণ তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য হৈছে কি, ভিউজ ইনক্ৰিজ কৰা। আচলতে বন্ধুসকল, আমি ডেটাসমূহ ক'ৰ পৰা লাভ কৰোঁ? আমি অফিচিয়েল ৱেবছাইটৰ পৰা লাভ কৰোঁ, শিক্ষামন্ত্ৰী মহোদয়ৰ টুইটাৰ হেণ্ডেলৰ পৰা লাভ কৰোঁ, আৰু নহয় বা যিমান নিউজ চেনেলসমূহ আছে সেই চেনেলসমূহৰ পৰা আমি ডেটাসমূহ লাভ কৰি ভিডিঅ' আকাৰে সেইসমূহ আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। সেই সময়ত বৰ্তমান সময়ত কোনো ডেট যিহেতু ডিক্লেয়াৰ কৰা নাই, গতিকে এটাৰ ওপৰত এটা ভিডিঅ' আপলোড কৰাৰ কোনো মানে নাই। আমি বিচাৰোঁ যে আমাৰ ভিডিঅ'সমূহৰ মাধ্যমত আপোনালোকলৈ শুদ্ধ তথ্য আগবাঢ়ক। আমাৰ ক্ষুদ্ৰ মগজুৱে যিখিনি ঢুকি পায় সেই অনুযায়ী আপোনালোকৰ লগত কিছু নলেজ আমি শ্বেয়াৰ কৰিব বিচাৰোঁ। হয়, প্ৰতিগৰাকী ইউটিউবাৰে বিচাৰে যে তেওঁৰ ভিডিঅ'সমূহত ভিউজ আহক, ময়ো বিচাৰোঁ যে মোৰ ভিডিঅ'ত ভিউজ আহক। কিন্তু সেই বুলি হকে বিহকে অপ্ৰয়োজনীয় কিছুমান ভিডিঅ' আপলোড কৰি তেনেকুৱা ভিউজ ইনক্ৰিজ কৰিব আমি বিচৰা নাই। বন্ধুসকল, আজিৰ ভিডিঅ' আপলোড কৰাৰ উদ্দেশ্য কি? আজিৰ ভিডিঅ' আপলোড কৰাৰ এটাই উদ্দেশ্য যে বহুতো বন্ধু বান্ধৱী এটাই প্ৰশ্ন কৰিছে সেই চেনেলসমূহৰ ভিডিঅ' চোৱাৰ পিছত যে 10 ডিচেম্বৰত ৰিজাল্ট দিব, কিন্তু 10 ডিচেম্বৰ ইতিমধ্যে পাৰ হৈছে, কিন্তু আমি ৰিজাল্ট পোৱা নাই। গতিকে ৰিজাল্ট কেতিয়া দিব সেই সন্দৰ্ভত প্ৰশ্নসমূহ আমাক সুধি আছে। গতিকে সেইসমূহৰ উত্তৰ আমি প্ৰতিগৰাকী বন্ধু বান্ধৱীক মেছেজৰ জৰিয়তে দিব নোৱাৰোঁ। কাৰণ আপোনালোকে যদি চাই, ফেচবুক হওক, হোৱাটছআপ হওক, কমেণ্ট ছেকশ্যন হওক, তাত বহুতো বন্ধু বান্ধৱী এটাই মেছেজ কৰি আছে। গতিকে সকলোকে আমি মেছেজৰ মাধ্যমত আমি ৰিপ্লাই কৰিব নোৱাৰোঁ। গতিকে ভিডিঅ' আকাৰে আপোনালোকলৈ সেই উত্তৰটোহে দিব বিচাৰিছোঁ যে ৰিজাল্ট যেতিয়া দিব আপোনালোকে পাব, অফিচিয়েলি সেই ৰিজাল্ট ডিক্লেয়াৰ কৰিব। বিভিন্ন ইউটিউবাৰে সেই সম্পৰ্কে নাজানে, তেওঁলোকে এইটোৱে জানে যিটো আপোনালোকে জানে। তেওঁলোকে তাৰ পৰাই ডেটাসমূহ লাভ কৰে, য'ৰ পৰা আপোনালোকে নিজে লাভ কৰিব পাৰে। গতিকে আপোনালোকে ট্ৰাষ্ট কৰে আমাক, আপোনালোকৰ ট্ৰাষ্ট ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। গতিকে অপ্ৰয়োজনীয় 2-3টা ভিডিঅ' ডেইলি আপলোড কৰাৰ উদ্দেশ্য আমাৰ নাই। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ' আমি ইয়াতে সামৰণি মাৰিলোঁ। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমি আসাম পুলিচ ৰিলেটেড ৰিটেন এক্সামৰ কাৰণে বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰি আছোঁ। আপোনালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে সেই ভিডিঅ'সমূহ আপোনালোকে চাব। এই চেনেলত যদি আপুনি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম, জয় হিন্দ।